নেকি তই? ল'ম ৰহে কাপোৰ, পইচাই নাই, কিনো কাপোৰ ল'ম, নলং দে কাপোৰ, পুৰাণা কাপোৰে দিয়ে চাম এইবাৰ পূজা। তই মানুহ দে ভাই, খালি পইচা নাই নাইকে থাকা। বছৰৰ মূৰত একবাৰ পূজাটো আহে, ল কম দামী চাই একযোৰ হলিও। নলং দে এইবাৰ কাপোৰ, যাবাৰ কিনা যোৰে বাকচতে পৰি আছে, সেনকে লকডাউনত কতোৱে যাবা নৰলো, সেইযোৰে চলাম দে এইবাৰ। তোৰো কথা দে আৰু বাপ্পা ঐ। জিন্তু আৰু পিংকু দেখোন কিবা কৰি আছে, এতে দুটাই কিবা কথা পাতি আছে। মই এহঁতৰ আগত কিবা অলপমান ৰেবেলে দেউৰা কাপোৰৰ বিষয়ে। কাকো মাথা এটা বেয়া কৰিব পৰা নাই ইমান দিন, এহঁতকে অলপমান মাথা বেয়া কৰোঁ আজি। চলি হাত কি কৰি আছে তাতে? পিলিঙা তই হে, আছো ৰ আমি এনে কিবা পূজাৰ কাপোৰৰ কথা পাতি আছো ৰ। পিছত কাপোৰ চাপোৰ ললিৰে নাই? কিনো কথা কয় তই? মই কাপোৰ নলম, মই একমাহ আগতে কাপোৰ অৰ্ডাৰ দিছো, আহিছি মোৰ 3 দিন মান হ'ল কাপোৰ আহিলাই মোৰ। একেবাৰে মই ইমান দামৰ কাপোৰ অৰ্ডাৰ দিছি না, তহঁতৰ মাথা বেয়া হৈ যাব শুনিলি। কি কয় তই, একমাহ আগতে অৰ্ডাৰ দিছা? একমাহ আগতে অৰ্ডাৰ দিছো, মই মানে ইমান অলপমান বেলেগ কাপোৰ কিনছো, সেইকাৰণে অৰ্ডাৰ দিবা লগা হৈছি। আছো না, ভালকে কচোন বহি কিনে। দেচোন ক এতিয়া কেইটকাৰ কাপোৰ অৰ্ডাৰ দিছা তই? কি কেইটকাৰ কাপোৰ অৰ্ডাৰ দিছা তই? টাকাতে আছা তই? লাখৰ কাপোৰ অৰ্ডাৰ দিছো, লাখৰ। বাপ্পা ঐ, তই লাখৰ কাপোৰ অৰ্ডাৰ দিছা? আমি 500-600 টাকাতে কাপোৰ কিনবা পাৰা নাই। মই এইবাৰ 2 লাখ টকীয়া এটা চাৰ্ট আৰু 3 লাখ টকীয়া লংপেণ্ট এটা অৰ্ডাৰ দিছো। মোটামুটি 5 লাখ টকা গেল কাপোৰতে, আৰু ঘড়ী চড়ি আছে বাকী। মোটামুটি চব মোৰ এইবাৰ পূজাৰ বাজেট হ'ল 15 লাখ মান হ'ব, যত এটা মিলি কিনে। 15 লাখ টাকাৰ বাজেট এইবাৰ তোৰ? কি তোৰ কিবা লটাৰী চটাৰী লাগিল নেকি নে বাপ্পা ঐ? 15 লাখ টাকাত তই বাজেটে কৰছা পূজাত? তহঁতকো লাগব নেকি? লাগে যদি যাবি মোৰ ঘৰত, এক্সট্ৰা কাপোৰ আনছো না মই 2-3 মান। তহঁতকো লাগিলে দিয়া পাৰিম, যা লৈ আহিবি মোৰ তাতে যাই কিনে। ইয়াক দিব নালাগে, যা মোকে দিবি, এইবিলাক কাপোৰ কিনবো, ইয়াৰ পইচা আছে, মোৰ পইচা নাই। মোৰ এইবাৰ পূজা চূজা থকা পইচাই নাই, মোকে দিবি যা কাপোৰ। পিছে তই ইমান পইচা ক'ত পালি কচোন আমাকো। কি পইচা ক'ত পালি সুধে তই? আমাৰ ঘৰত যে এটা কলা ছাগল আছিল, পাঠা ছাগল, পাঠা ছাগলটো বিক্ৰী কৰি দিলো মই। ছাগলটো বিক্ৰী কৰিয়ে কাপোৰ চাপোৰ ললো। বেটা মৰণ নহয়, ছাগল বিক্ৰী কৰি পেলাই 15 লাখ টকা পাই নেকি? আমাক তো বেল বনাই আছিলি সেইবোৰে বেটা মৰণ নহয়। যা ভালে এইপিনে মাথাটো গৰম কৰিব নাহিবি তই ৰাতিপুৱাই পুৱাই। কিনো কয় তই? সঁচাই পাছো মই, তই কিয় খং কৰা? 15 লাখ পাছো। আমাৰ ছাগলটো অলপমান বেলেগ ছাগল না, আমেৰিকাৰ ছাগল, সেইকাৰণে 15 লাখ দিছি। পিলিঙা, তই এইপিনে যা যদি যা, ভালে যা, নহলি তোক আমি এনকে মাৰিম, তই পূজা চাব যাব নাপাবি। যা ফটাফট এইপিনে, ৰাতিপুৱাই ফাটা লেকচাৰ পাইছে তই আমাৰ আগত, যা ফটাফট। তহঁতে কথাটো বুজি পোৱা নাই মোৰ। তই গেছা নাই তই? ৰ আজি তোৰ কেনেকুৱা পালি? ৰাতিপুৱাই ভাল কাপোৰ দিলে না তহঁতক আজি মই। ঘৰ পিনে যে মৰবা আহে ৰাতিপুৱাই মাথাটো গৰম কৰবা। হয় দে, ইয়াৰ কথা আমি বৰ শুনি আছিলো দে, মাথাটোহে বেয়া কৰলা দে। যাওঁ যাং এইপিনে, এতিয়া ঘৰত যাওঁ। যাওঁ